Student, আজিৰ সায়েন্স ক্লাস খতম হৈছে যি মই আজি টেষ্ট তোমাক দিছিলো কাইলে ভালকে মুখস্থ কৰি আহি যাবা Okay, sir. বাই স্টুডেন্টস Bye, bye, sir. ঐ মই লাইব্ৰেৰী গৈছোঁ তই আহিবি নে মোৰ লগত কিয় মই নাযাওঁ কিয় যাব লাগে বাৰু আৰে কালি ছাৰে টেষ্ট ল'ব যে আমাৰ সেইকাৰণে প্ৰিপেয়াৰ কৰিব নালাগিব নেকি আই তইতো জানো মইতো সায়েন্স মোৰ মাথাতে নোসোমাই সায়েন্স মই কি কৰিম সায়েন্স ক্লাছ কৰি তই যাচোন বাৰু মই নাযাওঁ কেলেকে তই জানো মোৰ সায়েন্স মাথাত নোসোমাই আচ্ছা ঠিক আছে মই গৈছোঁ তোক নালাগে বাদ দে মোকো আজি জল্দি ঘৰ যাব লাগে মোক যে বহুত টোপনি ধৰিছে মোক বহুতে জোৰকে টোপনি ধৰিছে ঠিক আছে শুই থাক এলেহুৱা ক'বা ঠিক আছে যা এতিয়া তোক লেট নাই হোৱা নেকি গৈ আছোঁ তোৰনো কি যায় অকল পকাই থাকে দিমাগ বেয়া অকল কৰে মই এতিয়া যাওঁ ঘৰলৈ মোক বহুত টোপনি ধৰি আছে মোক ছাডেনলি ভোক লগা ষ্টাৰ্ট হৈ গ'ল যে মই এতিয়া কিবা কেণ্টিনত খাই লওঁ তেতিয়াহে মই ঘৰলৈ যাম আৰু মোক ভালকৈ টোপনি ধৰিব য়াম য়ামি চিঙৰা এখন চাবলৈতো বৰ টেষ্টি লাগিছে এতিয়া মই এখন খাম আৰু বিচনাত গৈ চাহকৈ হৈ যাম কি চাই আছ হে তোৰ নিজৰ নাস্তা খা আকৌ মোৰ নাস্তাতকৈ মুখ লগাই আছ হে কৰা হ'ব মই খাই আছোঁ মোৰ চিঙৰাত মুখ লগাইছে কি চাই আছ কি অকাৰণে চাই আছ মোৰ মোবাইলৰ ৰিংটং হয় চিন্তা নকৰ একো নাই হোৱা মোক ভাল পালে মোবাইলৰ ৰিংটংখন মোৰ ফেভৰেট হয় ৰিংটংখন ভালতো নাছিলে হেল্ল' মা কি হ'ল হেল্ল' মা কি হ'ল মা কি ৰে তই মোক কপি কেলে কৰি আছ মই তোমাৰ কপি নাই কৰা কাৰ লগত কথা পাতিছ হা তই মোৰ মাৰ লগত ৰ মই আগতে কথা পাতিম নিজৰ মাৰ লগত তই নিজৰ ফোন থৈ আছো মা মই তোমাক কোৱা নাছিলোঁ ইয়াত এটা লফংগা ল'ৰা এটাত বহি আছে মোৰ আগতে ৰ'বা তুমি চিন্তা নকৰিবা মই কাৰো পৰা চকলেট নলওঁ মই চিধা ঘৰলৈ আহিম অ'কে মাৰ চমচা কবাই কি কলি জোৰকে কৈছোন অকণমান না একো নাই মই কি ক'লো গলি পগলা কবাই মাথা বেয়া কৰি থৈছিলে মোৰ মই আহি গ'লো মা বেটা আহি গ'ল দেই মোৰ বেটা মা বেটা মা বেটা মা মই আহি গ'লো মা কিবা খাবা মই কিবা আনো নেকি তোমাৰ কাৰণে মই একো নাখাওঁ মোক যে বহুত টোপনি ধৰি আছে মই এতিয়া যাওঁ হ'বলৈ অকণমান কিবা খাইতো লোৱা ন ঠিক আছে যোৱা শুই যোৱা ফাইনেলি মই আহিলোৱে আৰু নিজৰ বিচনাত ৱাও খালি মই ক'ত পালোহি বাদ দে ভালেই হ'ল যি হ'ল মই এনেওতো ছায়েন্সৰ পৰীক্ষাৰ পৰা দূৰ থাকিম মাই মাদাৰ ইমান ধুনীয়া জেগা আৰু বৰফ ইয়াৰ বৰফৰ মই লাড্ডু বনাম আৰু লাড্ডুখন খায়ো যাম আৰু মই ইয়াত বহুত ফূৰ্তি কৰিম আৰু মই ইয়াত স্ন'মেন বনাম হিপ হিপ
মই ক'ত আহি গ'লোঁ মইতো এতিয়া অকণ দেৰি আগত বৰফৰ জেগাত আছিলোঁ মই ছালত আহি পালোঁ এইখন ছাল ইয়াৰ নাম ছালে হয় ন বাদ দে ইয়াৰ বাহানাত মই ফুৰিটো ল'ম হে এতিয়া কি হ'ল মই ক'ত পালোঁ এতিয়া বিচত মই কেনেকৈ পালোঁ বাদ দে মই ইয়াত নাৰিকল পানীটো খাব পাম আৰে ইয়াত মই ক'ত আহি পালোঁ ये गोवा वाले बीच में बड़े आँखों में उठकर ठंडे ठंडे बियर पियेंगे दोनों फोटो खींच कर কি হৰে তই মোৰ বিচত কি কৰি আছ इतना शांत क्यों हो भाई बीच में आँख मीच के है তই মোৰ বিচৰ পৰা ওলা আয়া পা এখন অকল তোৰ বীজ নহয় দুনিয়াৰ বীজ হয় समझा क्या ओए सुन सुनो चलता के खंडाला ओए तই মোৰ সপোনত কি কৰি আছ হে तेरे सपनों में आई हूँ मैं रानी बनके ओए তই ৰাণী তই ৰাণীৰ কুকুৰ লাগ क्या बोलती तू कुत्ते मैं तेरा खून पी जाऊंगा কি তই মোক হিৰোইন ভাবিছ নেকি আৰু তই মোক হিৰো নেকি डिसम डिसम डिस्काउंट हटबे ऋतिक रोशन के फटावे कच्चे মই ঋতিক ৰোশনৰ ফটাব কচ্ছা নহয় নেকি মই তোৰ নাম চেঞ্জ কৰোঁ ঠিক আছে তেন্তে ঋতিক ৰোশনৰ কচ্চা নহয় তো ঋতিক ৰোশনৰ আঠু जा तू मेरे सपने से भाग जा यहाँ से छू 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 তই মোক কুকুৰ ভাবি থৈছ নেকি হা तुम तो कुत्ते से भी बदतर हो সঁচাকে নেকি মই কুকুৰ বা বত্তৰ তই মোক ইমান ইমপ্ৰেছ কৰিলি মই তোক আৰু এতিয়া ভাল পোৱা ষ্টাৰ্ট কৰিলোঁ আই লাভ ইউ छू छू हर हर हुर हुर তোক মই এতিয়া বৰ্ডাৰ কৰিব পৰা নাই মই তোক ইয়াত গুৰিয়াই মেলি উলিয়াইছোঁ ৰহ তোক হে গুৰিয়াবি তই মোক किसमें कितना है दम जम के रखना कदम देखे कौन है कुकुर I am winner! Yeah! I'm a winner! Tiring. মোৰ সপোনতে মই কেনেকৈ হাৰিব পাৰিম হা আৰু তই কেনেকৈ জিকি গলি মইতো তোক নিজৰ সপোনত ভাবাও নাছিলোঁ মইতো তোক অকল কেণ্টিনতে চাইছিলোঁ আজি ঐ পগলা শুন তই নিজৰ সপোন এবাৰ উঠাই নাই তই নিজৰ সপোনতে আছ তই মোক কেণ্টিনত পৰহি চাইছিলি আজি নাই চোৱা উঠা বেটা স্কুল নোযোৱা নেকি উঠা জল্দি উঠা বেটা স্কুল নোযোৱা নেকি উঠা মা উঠ পগলা জল্দি উঠ স্কুল নাযাওঁ নেকি গৰু গাধা মা উঠিলোঁ তই জল্দি আহ মই তোৰ ব্ৰেকফাষ্ট লগাইছোঁ তই জল্দি নাহিলে মই তোৰ ভৰি ভাগিম জল্দি আহ আহিছোঁ চিন্তা নকৰিবা ৰ'বা আহিছোঁ মই গা ধুলাই আছোঁ মা গ'ল এতিয়া মই আৰামছে গা ধুম আৰু মোক বহুত জোৰকৈ প্ৰেছাৰ আহিছে অ' মাই গড আহিছে অহ মই যে কি খাইছিলোঁ মোৰ ইমান ভালকৈ বস্তুবোৰ ওলাইছে ইমান মই প্ৰসন্ন হৈছোঁ মোৰ নিজৰ পেটৰ পৰা কিমান যে হালকা লাগিছে অ' মাই গড অ' মাই মাদাৰ উফ
গোন্ধ গোন্ধটো নকবা অ' মাই গড একদম চিঙৰা নিচিনা উফ 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 আৰু ৰঙো ইমান ধুনীয়া ওলাইছে অ' মাই গড এতিয়া হান্নু টাইম বহুত গা ধুলো দেই মোক ঠাণ্ডা লাগি গ'ল উফ 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 নিমনিয়া লাগি যাব দেই মোক অ' মাই গড ঐ পাগল তই পাগল হলি নেকি হে তোক কি বলিয়া কুকুৰে কামুৰিছে নেকি তই এবোন পানীৰ পৰা গা ধুই তোক নিমনিয়ে ধৰিব হে মই তোৰ চব ৰুমৰ বাহিৰৰ পৰা তোৰ চব বকোৱা শুনি আছো তই জল্দি আহ ভালকে গা ধুই তেনেহ'লে মই তোৰ পিঠি চিঠি চব ভাঙিম জল্দি আহ তই ব্ৰেকফাষ্ট লগাই দিছো মোৰ আহি আছো তুমি যোৱা না মই আহিছো ৰবা মই আহিছো ভালকে গা ধুই আহিছো তোৰ কাৰণে সেইটোৱে ভাল হ'ব জল্দি আহ ভগৱান এইখনো এটা সপোনে হ'ব লাগিছিলে আল্লাহ মুঝে দर्द के काबिल बना दिया ঐ পগলা ক'ত মৰিলি জল্দি আহ মই স্কুললৈ যাওঁ এতিয়া মোক মনত কৰিবা দেই তই কি মোৰ ওপৰত বৰ মেহৰবানী কৰি আছ নেকি স্কুললৈ গৈ তোৰে নিজৰ লাভ হ'ব মোৰনো কি যায় হা তই যা স্কুললৈ জল্দি আপুনি ভাল পাইছে তো আমাৰ ভিডিঅ'ক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰা নাপাহৰিব আৰু বেল আইকনক টেপ কৰি দিব বাই বাই